নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম শৰীৰৰ 5টা এনে কামৰ বিষয়ে যাক কৰাটো সকলোৱে কৰে কিন্তু সিহঁতৰ হোৱাৰ কাৰণ কোনেও নাজানে। যেনে হাঁচি হোৱা, হামি হোৱা বা ঠাণ্ডাত কঁপি উঠা। আহক জানি লওঁ এইবোৰৰ বিষয়ে। ঘোজ বাম্পছ। আপুনি অনুভৱ কৰিছে চাগে নোম থিয় তেতিয়া হয় যেতিয়া আপোনাৰ ঠাণ্ডা লাগে বা আপুনি কোনো বস্তুৰ কাৰণে চক খায়। শৰীৰত সৰু সৰু মাংসপেশীবোৰ থাকে যি আমাৰ নোমৰ ৰাস্তাৰে ওপৰলৈ উঠি আহে। এনেকুৱা বহুবাৰ তেতিয়া হয় যেতিয়া আপুনি কোনো ভয়ানক কাম কৰিবলৈ লয়, তথাপি ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ কোনো ক্ষতি নহয়। ফিংগাৰ উইংকলছ। আপুনি কেতিয়াবা ভাবিছেনে যে আমাৰ স্কিন পানীত কিয় সুতুৰা পৰি যায়? তাকো শৰীৰৰ সকলো অংশ এৰি কেৱল আঙুলিত। এনেকুৱা প্ৰায় 5 মিনিটলৈকে হয়। চাৰ্জনছৰ অনুসৰি যদি আপোনাৰ আঙুলিৰ তন্ত্ৰিকাবোৰ বেয়া হৈ যায় তেতিয়া আপোনাৰ স্কিন সুতুৰা পৰা হৈ নাযায়। যদি আপোনাৰ আঙুলি সুতুৰা পৰে তেনেহ'লে বুজি ল'ব যে আঙুলিবোৰৰ নাৰ্ভাছ ছিষ্টেমে ঠিক ধৰণে কাম কৰি আছে, অৰ্থাৎ উইংকলছ বনাটো আপোনাৰ কাৰণে ভাল কথা। চিভাৰিং। আপুনি জানেনে মানুহৰ যেতিয়া ঠাণ্ডা লাগে তেতিয়া তেওঁ কিয় কঁপিবলৈ লয়? এনেকুৱা এইকাৰণে হয় কাৰণ যেতিয়া আপোনাৰ শৰীৰৰ উষ্ণতা নৰ্মেলতকৈ কমি যায় তেতিয়া আমাৰ শৰীৰৰ চিভাৰিং মেকানিজম অন হৈ যায়, যাৰ কাৰণে আপোনাৰ শৰীৰত উষ্ণতাৰ সৃষ্টি হয় আৰু সেই এনাৰ্জিটোক আমি এডন'চাইটিছ ফছফৰাছৰ নামেৰে জানো, যাৰ কাৰণে আমাৰ শৰীৰ কঁপি উঠা যেন অনুভৱ কৰোঁ। স্নিজিং। আপুনিও কেতিয়াবা ভাবিছে চাগে যে আমি কিয় হাঁচিয়াওঁ আৰু কিয় আমাৰ শৰীৰে এনে কৰে। আপোনাৰ হয়তো শুনি আচৰিত লাগিব, আমাৰ হাঁচিওৱাৰ স্পীড বহুত বেছি হয়, যি 50ৰ পৰা 120 মিটাৰ পাৰ ছেকেণ্ড হ'ব পাৰে। এনেকুৱা তেতিয়া হয় যেতিয়া আমাৰ শৰীৰটোৱে কোনো বস্তুৰ পৰা অশান্তি পায়, যেনে ধোঁৱা, ধূলি বালি, নাকৰ পৰা বৈ অহা পানী, এই সকলোবোৰৰ পৰা ৰক্ষা পাবলৈ আমি হাঁচিয়াওঁ। য়াউনিং। মানা হয় যে প্ৰত্যেকজন ব্যক্তিয়ে দিনটোত 5ৰ পৰা 10 বাৰ হামিয়ায়। এইটো প্ৰচেছ মাতৃৰ গৰ্ভৰ পৰাই আৰম্ভ হৈ যায় যেতিয়া আপুনি 20 সপ্তাহৰ হৈ যায়। এইটো নহয় যে যেতিয়া আমি ব'ৰ হওঁ তেতিয়াই হামিয়াওঁ। আচলতে এই বডিটোক ভাগৰৰ সময়ত এলাৰ্ট থকাত সহায় কৰে। এনেতো বৈজ্ঞানিকে এতিয়ালৈকে ইয়াৰ কাৰণ জানিব পৰা নাই, কিন্তু ৰিচাৰ্চৰ পাছত গম পোৱা গৈছে যে যেতিয়া আমাৰ শৰীৰত অক্সিজেনৰ অভাৱ হয় তেতিয়া তাক পূৰণ কৰিবলৈ আমি হামিয়াওঁ। যেনে বেছি দেৰিলৈকে বন্ধ কোঠাত থকা, বা যেতিয়া আমি ভয় অনুভৱ কৰোঁ, বা যেতিয়া আপুনি সেইটো কাম কৰে যিটো কাম আপুনি কৰিব নিবিচাৰে। এই সকলোবোৰৰ কাৰণে বডিয়ে নৰ্মেল ধৰণে কাম কৰিব নোৱাৰে আৰু ইয়াক পূৰ কৰিবলৈকে বডিক হামিওৱাৰ প্ৰয়োজন হয়। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব আৰু ভিডিঅ'টোৰ তলতে এটা ৰঙা চুইচ আছে, সেইটো চুইচ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো চুই দিব। তো আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।